লওক হাউচটো ইমান মাননীয় উপাধ্যক্ষ যেতিয়া তেওঁলোকে ভুল তথ্য দিলে যে ডিষ্ট্ৰিক্ট কেইখন ভাঙাৰ কাৰণেহে গণ্ডগোল হৈছে যেতিয়া ভুল আপোনালোকে চাইণ্টিফিক ৰিপ্লাই শুনক চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ হোৱা নাই আচ্ছা প্লিজ আচ্ছা চেয়াৰমেন আলী ডাঙৰীয়া let the honorable chief minister complete his speech অধ্যক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পীচটো শেষ কৰিব দিয়ক তেওঁৰ ৰিপ্লাইটো ক'ব এটাতো মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন মুখ্যমন্ত্ৰীয়ে অসমত কাজিয়া লগাবই লাগিব অখিল গগৈ you are suspended for 10 minutes অখিল গগৈ you are suspended for 10 minutes ইমান মিয়া প্ৰেছ কিয় হৈছে অখিল গগৈ বুকু ফাইটা যাও অখিল গগৈ প্লিজ নামনিৰ প্লিজ লগাবলৈ নহয় ৰিপ্লাইটো লৈ লওক ৰিপ্লাই শুনক অধ্যক্ষ মহোদয় কংগ্ৰেছ দলে প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিপ্লাই দি আছে honorable chief minister is replying why are you disturbing please listen মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপ্লাইটো কমপ্লিট কৰিব দিয়ক let the chief minister complete his reply please আরে উত্তর দিব দিয়ে এৰিম ৰাতি 2টা বজাত হলে মই উত্তৰ দিম মই দিমেই উত্তৰ ৰাতি 2টাত হলে উত্তৰ দিম প্লিজ হিন্দু মুছলমানৰ কি কৰে কৰি লওক মই বহি আছো 2টাত হলে আপোনালোকে কি কৰিছে মই একো শুনা নাই মই কি কৈছো আপোনালোকে প্লিজ চাউট উপাধ্যক্ষ ডাঙৰীয়া আপুনি অখিল গগৈ ডাঙৰীয়াক ওলাই দিলে ইপিনে মিয়া বুলি গালি দি আছে পদক্ষেপে নলয় অধ্যক্ষ মহোদয় পিছৰ মহোদয় প্লিজ প্ৰশ্ন মিয়াটো কিবা গালি দিয়া শব্দ নেকি সন্মানীয় সন্মানীয় শব্দ বুলি গালি দিছে প্লিজ সন্মানীয় শব্দ প্লিজ মিয়াৰ ওপৰত আগতেও ডিবেট হৈছে এবাৰ এইটোৰ ওপৰত ডিবেট হৈছে প্লিজ চিট ডাউন নহয় মিয়াটোতো মিয়া শব্দৰ ওপৰত এই বিধানসভাত ডিবেট হৈছে প্লিজ চিট ডাউন প্লিজ চিট ডাউন চেয়াৰমেন আলী ডাঙৰীয়াই নিজে মিয়াৰ ওপৰত বক্তব্য দিছিলে আপুনি এইটো কোন ভাল পায় বুলি কৈছিলে বহক প্লিজ মিয়া বুলি ক'লে বুকু ফাইটা যায় মাননীয় অধ্যক্ষ মহোদয় প্লিজ আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে ডিবেট নকৰিব আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে ডিবেটত কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক ক'ব কিয় নিদিয়ে ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ বহিব দিছো আৰে মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো মই দি আছো আপোনালোকে এটা শুনি লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰিপ্লাই শুনক তাৰপিছত কিবা ক'বলগীয়া আছে যদি ক'ব যদি আপোনালোকে ৰিপ্লাই নুশুনে তেনে ভিতৰ ক'বলগীয়া আছে আই উইল গিভ টাইম ডিবেটত কিয় কৰে যদি মোৰ ৰিপ্লাই শুনিব ভয় কৰে চেয়াৰমেন আলী ডাঙৰীয়া আকৌ কৈছো অধ্যক্ষ মহোদয় চেয়াৰমেন আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ হৈ আছে মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক লেঠা মৰি গ'ল বহক
প্লিজ চেয়াৰমেন আলী, বহি থাকক। মোক ধমকি নিদিব দেই চেয়াৰমেন আলী প্লিজ, আচ্ছা মোক ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব। চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ, চেয়াৰমেন আলী ডাঙৰীয়া চেয়াৰমেন আলী না আপুনি ঘৰকা না ঘাটকা, গতিকে আপুনি বেছি কথা নকয়, বহি থাকক। চেয়াৰমেন আলী ইউ আৰ ছাছপেণ্ডেড ফৰ 10 minutes। আপোনাক মিয়া মুছলমানেও নামানে, আপোনাক মিয়া মুছলমানেও নামানে, আপুনি ঘৰকাও নহয় ঘাটকাও নহয়। মাননীয় অধ্যক্ষ মহোদয় চক হাউচ চলাব লাগে ৰিপ্লেচ। I am repeatedly requesting you, I will give you time। আপোনালোকে ডিবেট কিয় কৰে? মুখ্যমন্ত্ৰী শেষ কৰিব। মই উপাধ্যক্ষ আপোনালোকৰ কি পইণ্ট আছে মহোদয়, এই প্ৰশ্নটো যেতিয়া আপোনালোকে মোৰ উত্তৰ শুনিব সাহস নকৰে, আনে কিয় প্ৰশ্নটো? ডিবেটটো নানিলেই হ'ল, মই মনে মনে বহি থাকিম। আপোনালোকে প্ৰশ্নটো আনে কিয়? কমলেশ পুৰকায়স্থটো আপোনালোকৰ মানুহ, প্লিজ মোৰ মানুহ নহয়। এনেকে উঠি পেলাই নকয় নহয় কথাবিলাক। There is no system, no rule that you can stand up। মাননীয় উপাধ্যক্ষ মহোদয়, Please sit down। যোৱাবাৰ এই প্ৰশ্নটো আনিছে, নহয় নহয়, মই আগতে ৰিপ্লাই দিওঁতে আপুনি উঠি পেলাই কথা যোৱাবাৰ There is no rule। উপাধ্যক্ষ মহোদয়, যোৱাবাৰ এইটো প্ৰশ্ন আনিছিলে এই বিধায়কগৰাকী নিজে, কি নাম এই যে চেয়াৰমেন আলী। যোৱাবাৰ কোনে আনিলে এইটো বিষয়? চেয়াৰমেন আলীয়ে আনিলে। এইবাৰ আনিলে কমলেশ পুৰকায়স্থই। কমলেশ পুৰকায়স্থই যি ক'লে তাত চেয়াৰমেন আলীয়ে কিয় ক'ব লাগিছিলে? তাত আব্দুল ৰহিমে কিয় ক'ব লাগিছিল যদি মুখ্যমন্ত্ৰী ৰিপ্লাইটো নুশুনে? ভাই সঁচা কথা। প্লিজ আৰে আচ্ছা মই নহয়, মোৰ ৰিপ্লাইটো আপোনালোকে কৈ দিব নেকি মই কি ক'ম? আচ্ছা মই অখিল গগৈ হ'ব লাগিব নেকি? আব্দুল ৰহিম প্লিজ। আচ্ছা মোকতো চাওক, আব্দুল ৰহিম মোক মিয়া ভূত নালাগে, গতিকে মই অখিল গগৈ নহওঁ। প্লিজ চিধা কথা, গতিকে মই অখিল গগৈ নহয়। চিধা কথা, ইয়াৰ দালালি বন্ধ কৰক। মই সঁচা কথা ক'ম, আৰু মই ভাল কথা ক'ম। প্লিজ আপোনালোকে যদি মোৰ কথাটো শুনে, শুনক, আপোনালোকে যদি মোৰ কথাখিনি শেষলৈকে শুনে, তাত এটাও সাম্প্ৰদায়িকতা নাপায়। যদি মোৰ কথাখিনি শেষলৈকে শুনিব খোজে আৰু যদি মাজত টুকিয়াই থাকে, ভোট মোৰো বাঢ়িব, আপোনালোকৰো বাঢ়িব, সমস্যাৰ সমাধান নহ'ব। আমি আপনার কথা আমি শুনি আছো, শুনি থাকক না, শুনি আছি, শুনি থাকক। কিন্তু প্ৰভুক প্ৰভুক আপোনালোকে মোৰ ভাষণটো 10 মিনিট শেষ হোৱাৰ পিছতে জাজমেণ্ট দিব ই প্ৰভুক আছিল নে কি আছিলে। মোৰ ভাষণটো নুশুনে, ৰাতিপুৱাও নুশুনে, এতিয়াও নুশুনে। আপোনালোকে যদি ভাবি আহিছে যে এনেকে কৰি পালন কৰক আৰু নিৰপেক্ষভাৱে প্লিজ আৰু মাননীয় সদস্য উপাধ্যক্ষ প্ৰটেকশ্যন দিয়াৰ ডিজাইন বনাই আনে আপোনালোকে মিয়াক প্ৰটেকশ্যন দিয়াৰ ডিজাইন বনাই আনে। এক মিনিট, উপাধ্যক্ষ মানে মইতো ৰাতি 2টাত হ'লেও মাইকত কৈয়ে যাম। মইতো আপোনালোকে জানে মইতো ইয়াত বহি থাকিম ৰাতি 2টালৈকে। 2টা বজাত যেতিয়া কোনো নহ'লে মই ইয়াত কৈ থৈ যাম। আমাক যিমান দেৰি হ'লেও আমাক উত্তৰ লাগে। আৰু মই কথাখিনি অসমৰ ভৱিষ্যতৰ কাৰণে কৈ আছো, গতিকে মই ইয়াত ৰেকৰ্ড কৰাইহে যাম। আৰু ৰাতি 2টাত যদি অকলেও ইয়াত কৈ থাকিব লাগে, মই অকলে ক'ম। গতিকে মোৰ কোৱাখিনি মই ক'ম, শুনিব খোজে নোখোজে ইটি জাপটোই। মাননীয় অধ্যক্ষ মহোদয়, কাৰণ যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব 20 বছৰত, তাক ৱাকআউটটো লিখা নাথাকে, অকল স্পীচটোহে লিখা থাকিব, হয় নহয়? সেইকাৰণে মোৰ স্পীচটো ৰেকৰ্ডত থাকিব লাগে। 20 বছৰ পিছত যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব, কোনে ৱাকআউট কৰিলে কি কৰিলে নোলায়, বিধানসভাত যোনে ভাষণ দিয়ে ভাষণটো ওলাব আৰু মোৰ ভাষণটো থাকি যাব, নালাগাখিনিও থাকিব। ইতিহাসে জাজমেণ্ট ল'ব। এতিয়া অধ্যক্ষ মহোদয়, জন্ম আৰু মৃত্যুতকৈ মই এটা নতুন কথা ক'ব খুজিছোঁ, মই ভাল কথা ক'ব খুজিছোঁ যে জন্ম আৰু মৃত্যুতকৈ ডাঙৰ এলিমেণ্ট এটা আছে পলায়ন। হিন্দু মানুহৰ সংখ্যা দ্ৰুত গতিত ধুবুৰী, চাউথ চালমাৰা, মঙলদৈ, মৰিগাঁও ইয়াত যে কম হৈ আছে, অকল যদি জন্ম মৃত্যুক ব্লেম কৰোঁ ই কাৰেক্ট নহয়। ইয়াৰ লগত ছেকেণ্ড এলিমেণ্ট এটা আছে হিন্দুৰ পলায়ন। এতিয়া আমি সদনত বিচাৰিব লাগিব যে হিন্দুৱে কিয় পলায়ন কৰি আছে, তাৰ কাৰণটো কি। এই কাৰণখিনি এতিয়া বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব লাগে, নহ'লে নামনি অসমত আপোনালোকেও থাকি ভাল নাপাব,
যে ইট উইল বি কমপ্লিটলি ওৱান ছেকশ্যন অফ পিপুল হৈ যাব। আপোনালোকে এইমাত্ৰ বাগিচাৰ কথা ক'লে নহয় যে বাগিচাত চব ফুল থাকিব লাগে, এতিয়া এটা ফুল নোহোৱা হৈ যাব। আপোনালোকৰ ভাষাতে মই কৈছোঁ, আজি চেয়াৰমান আলী ডাঙৰীয়াই কি কৈছে, বাঘবৰ তেওঁ ইয়াত কৈ আছে মই 40 ঘৰ হিন্দু মানুহ ৰাখিছোঁ। কিমান দুখৰ কথা আপোনালোকে ভাবক, 40 ঘৰ হিন্দু মানুহ, 40 ঘৰ, তাৰমানে বাঘবৰ সমষ্টিৰ পৰা কিমান মানুহৰ পলায়ন হ'ল। আজি সেই জাগাবিলাক পীঠভূমি আছিলে, সভ্যতা, সত্ৰ কণৰা, বাঘমৰা, এইবিলাক অসমীয়া হিন্দু মানুহৰ একোটা পীঠভূমি আছিলে। এতিয়া ছেকেণ্ড পইণ্ট এটা মই আনিছোঁ যে আপোনালোকে হাউচত বিচাৰ কৰক, কেতিয়াবা আমি ইয়াক কথা পাতিম। জন্ম মৃত্যুৰ সামঞ্জস্যৰ লগতে ছেকেণ্ড এংগলটো হ'ল যে বিভিন্ন জেগাৰ পৰা পলায়ন কিয় হৈছে। আজি আপোনালোকে কৈছে অসমৰ উজনি নামনি ক'তো মুছলমান মানুহৰ পলায়ন হোৱা নাই। খুব ভাল কৰি শব্দকেইটা বুজিব, গোলাঘাটত মুছলমান মানুহ বাঢ়িছে। মই অসমীয়া মুছলমানৰ কথা কোৱা নাই, গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে। কামৰূপ মহানগৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে। ডিব্ৰুগড়ত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে। লখিমপুৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে। মই নাজানো যে আপুনি যদি মোৰ কথাত বাধা দিয়ে মই স্পীকাৰ চাহাবক ক'ব খুজিম যে সোমাব পাৰে, কিন্তু স্পীচ শেষ হোৱাৰ মাজত আপুনি ডিষ্টাৰ্ব দিব নোৱাৰিব। মই সেইটোৱে কৰিম। আৰে প্লিজ প্লিজ, নাই নাই কিয়, আৰে এটাও চিট আপুনি নাপায়, গেৰেণ্টিত থাকক। এইটো ৰাজনীতি মই কৰি পাইছোঁ, ইয়াত এটাও চিট আপোনাৰ নামত নাই, লিখা ৰাখক। ইয়াত যিমানে কওক এটাই নিদিয়ে ভোট, এইটো গেৰেণ্টিত থাকক। কংগ্ৰেছে যদি দয়া কৰি ক'ৰবাত এটা চিট দিয়ে দিলে আৰু মই নাজানো, ইমান তেল মাৰিব গৈ লাভ নাই। এতিয়া আপোনালোকে চাইণ্টিফিকেলি চাওক যে অসমৰ কোনো এটা জাগাৰ পৰা মুছলমান মানুহৰ পলায়ন হোৱা নাই। হিন্দু মেজৰিটি এৰিয়াটো মুছলমানৰ সংখ্যা বাঢ়িছে। প্লিজ, অখিল গগৈ, ইউ আৰ ছাছপেণ্ডেড ফৰ আনাৰ হাফ এন আৱাৰ। অখিলৰ মিয়া বুলি ক'লে বুকুটা ফাটা যায়। অকল হিন্দু মুছলমান, ইউ আৰ মিয়া ছাছপেণ্ডেড বুলি ফৰ ক'লে আনাৰ হাফ এন আৱাৰ। ফাটা যায়। আপোনাৰ বুকু ফাটা যায়। মিয়া বুলি ক'লে বুকুটা ফাটা যায়। চিট এটাও নিদিয়ে কংগ্ৰেছে। আপুনি আপোনাৰ বুকু ফাটা যায়। নামনিত মিয়াবাদ, অখিল গগৈ। আচ্ছা, এতিয়া মই ক'ব খুজিছোঁ কি, খুব চাইণ্টিফিক কথা এটা ক'ব খুজিছোঁ, আপোনালোকে নিজে বিচাৰ কৰিব। অসমত হিন্দু মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয়। আপোনালোকে কৈ আছে না আজি উজনিৰ পৰা কাৰোবাক খেদিছে, কিবা কৰিছে। এতিয়া নাই, মোৰটো বাৰু বাদ দিয়ক, মই এটা ডেষ্টিনি লাইন এটা লৈয়ে লৈছোঁ। এতিয়া কথাটো হ'ল যে হিন্দু মানুহৰ জেগাত মুছলমান মানুহৰ সংখ্যা বাঢ়িছে আৰু মুছলমান মানুহৰ জেগাত হিন্দুৰ সংখ্যা কমিছে। এতিয়া এই কথাটো কোনে বিচাৰ কৰিব? মুছলমান নেতাসকলে বিচাৰ কৰিব লাগিব যে হিন্দুৱে যে আমাক আদৰি লৈ আছে, আমি তেওঁলোকক কিয় আদৰি ল'ব পৰা নাই? আজি সকলো সমষ্টিত চাওক, এই হাউচত যিমান বিধায়ক আছে সকলোৰে ভোটাৰ লিষ্টবিলাক চাওক। 2001তকৈ 11ত মুছলমান বাঢ়িছে, 11তকৈ 21ত মুছলমান বাঢ়িছে, আৰু এজন মুছলমানকো কোনেও অত্যাচাৰ কৰা নাই। হিন্দুক অত্যাচাৰ কৰা বুলি কোনো প্ৰমাণ আছে? আছে, মই কৈ আছো, আছে 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 আছে, মই কৈ আছো, অত্যাচাৰ মই কৰা দি আছো, প্ৰমাণ আছে। দি আছো, আপোনাৰ কিবা কথা ক'ব আছে? দি আছো। ৱাজেদা মই দি আছো, প্ৰমাণেই দিম, একদম নিদিয়াকৈ নাথাকে। এতিয়া আপোনালোকে এখন হাউচ কমিটি কৰিব নেকি যে অসমত, মই একদম সমাধানৰ ৰাস্তাত গৈ আছো, যে এখন আমি এই হাউচত হাউচ কমিটি কৰিব পাৰোঁ নেকি যে মুছলমান অধ্যুষিত অঞ্চলত হিন্দু কমিছে, হিন্দু অধ্যুষিত অঞ্চলত মুছলমান বাঢ়িছে। এতিয়া আপোনালোকে ক'ব ডাটা ক'ত? আজি মই নিদিওঁ, অহা বিধানসভাত মই পুলিং বুথ ৱাইজ আপোনালোকক ডাটা দিম। মই ষ্টাডিটো অলৰেডি কৰি লৈছোঁ। এতিয়া যদি আমাৰ মুছলমান বিধায়কসকলে, আপোনালোক নেতা, ৰাজনীতিৰ নেতা,
সমাজে আপোনালোকক মানে আপোনালোকে যদি অলপ বিশ্লেষণ কৰে যে এইটো কিয় হৈছে, ই ভৱিষ্যত অসমৰ কাৰণে বেয়া নহ'ব জানো? যদি আপোনালোকে মানুহখিনিক অভয় দিয়াব পাৰে, বিশ্বাস দিয়াব পাৰে, এই পৰিৱেশটো পৰিৱৰ্তন হ'ব। মই একদম পজিটিভ কথা ক'ব ইয়াত উঠিছোঁ, নিগেটিভ মোৰ ইচ্ছা নাই। যেনেকে আমাৰ হিন্দু বিধায়কখিনিয়ে মুছলমান মানুহখিনিক সংৰক্ষণ দি আছে, মুছলমান মানুহখিনিয়ে হিন্দু মানুহক সংৰক্ষণ দিব পাৰিবনে নাই? এতিয়া আপোনালোকক মই ডেটা দিম, ৱাজেটাৰ নিজৰ সমষ্টিৰ ডাটা দিম যে 20 বছৰত হিন্দু মানুহ কেনেকৈ কমি গ'ল। সংৰক্ষণ দিবৰ কাৰণে কেইটামান হাৰ্ড কাম কৰিব লাগিব। আজি মই কামকেইটা নকওঁ, এটা দুটা সৰু সৰু, কিন্তু আজি ক'লে আপোনালোকৰ মনটোত দুখ লাগিব, সেইকাৰণে মই আজি কথাকেইটা নকওঁ। কাৰণ আমাৰ হিন্দু মানুহ পলায়নৰ কেইটামান কাৰণ আছে। নামঘৰত যায় মানুহ, যেতিয়া দেখে যে ইয়াত